নমস্কাৰ বন্ধুসকল, আজি তোমালোকলৈ লৈ আহিছোঁ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। আৰু আজি তোমালোকলৈ আগবঢ়াম ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ড আন্তঃৰাষ্ট্ৰীয় সংগঠন, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। কি পৰিস্থিতিত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল, ইয়াৰ লগত সংগতি থকা বহুতো কথা আজি তোমালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ কথাখিনি বুজি মনত ৰখাৰ চেষ্টা কৰিবা। আৰু ইয়াতে আচলতে আজি যিমান 1 নম্বৰৰ প্ৰশ্ন সম্ভৱ, এইখন লেচনৰ পৰা যিমান সম্ভৱ আজি মোটামুটিভাৱে 25টামান কুৱেশ্যন এনচাৰ তোমালোকলৈ আগবঢ়াম। গতিকে এইখিনি তোমালোকে যত্ন সহকাৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিছোঁ। ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ হৈছে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। দ্বিতীয় কুৱেশ্যন, কোনখন সন্মিলনৰ জৰিয়তে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল? উত্তৰ হৈছে 1945 চনৰ ছান ফ্ৰান্সিস্কো সন্মিলনৰ জৰিয়তে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ছান ফ্ৰান্সিস্কো সন্মিলনত কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰিছিল? ইয়াৰ এনচাৰ হৈছে 51খন ৰাষ্ট্ৰই, অৰ্থাৎ 51খন নেশ্যনছ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, কেতিয়া ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? গোটেই বিশ্বই কোন দিনা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰে? ইয়াৰ উত্তৰটো হৈছে 24 অক্টোবৰ তাৰিখে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান? নাইবা বৰ্তমান বিশ্বত ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে 193খন। ইয়াৰ পিছৰ কুৱেশ্যন হৈছে, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ চনদৰ মুঠ অনুচ্ছেদ কিমান? আমি জানো সকলোৱে যে 111টা অনুচ্ছেদ আছে ৰাষ্ট্ৰসংঘৰ চনদত। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? উত্তৰ হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো? ইয়াৰ উত্তৰ হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা বা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ। আমি এইটো কথা মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ বুলিও জনা যায়। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, প্ৰতিখন সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ কিমানজন প্ৰতিনিধি পঠাব পাৰে? উত্তৰ হৈছে প্ৰতিখন সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ মাত্ৰ 5জন সদস্য পঠাব পাৰে। ইয়াৰ লগত আন এটা মন কৰিবলগীয়া কথা যে প্ৰতিখন সদস্য ৰাষ্ট্ৰই যদিও সাধাৰণ সভালৈ 5জন সদস্য 5জন প্ৰতিনিধি পঠাব পাৰে, কিন্তু প্ৰতিখন সদস্য ৰাষ্ট্ৰই ভোটদান কৰাৰ ক্ষেত্ৰত 5জন সদস্যৰ পৰা এটা মাত্ৰ ভোটহে প্ৰদান কৰিব পাৰিব। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন বছৰত কেইবাৰ অনুষ্ঠিত হয়? উত্তৰ হৈছে মাত্ৰ এবাৰ। আন এটা প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ কোনটো? নাইবা ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি? উত্তৰ হৈছে নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আৰু স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ হ'ল 10খন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেতিয়া বৃদ্ধি কৰা হৈছিল? ইয়াৰ উত্তৰ আমি জানো যে 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 6জনৰ পৰা 10জনলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কোনে নিৰ্বাচিত কৰে? ইয়াৰ উত্তৰ হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম কি কি?
ইয়াৰ উত্তৰ হৈছে যে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে 5খন। সেইবিলাকৰ নাম হৈছে আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ভেটো কি? যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো সদস্য ৰাষ্ট্ৰৰ একোটাকৈ ভোট থাকে। নিৰাপত্তা পৰিষদৰ কোনো এটা সিদ্ধান্তৰ বাবে সকলো স্থায়ী সদস্য ৰাষ্ট্ৰৰ সন্মতিৰ প্ৰয়োজন। স্থায়ী সদস্য ৰাষ্ট্ৰৰ এখনেও যদি কোনো এটা সিদ্ধান্তত অমত হয়, বাকী সকলোৱে লোৱা সিদ্ধান্ত বাতিল হয়। স্থায়ী সদস্য ৰাষ্ট্ৰৰ এই ক্ষমতাক ভেটো বুলি কোৱা হয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ কাৰ্যকাল কিমান বছৰ? আমি জানো যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ কাৰ্যকাল হৈছে মাত্ৰ 2 বছৰ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে আৰু এওঁলোকৰ কাৰ্যকাল কিমান দিন? ইয়াৰ উত্তৰ হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰ্বাচিত কৰে আৰু এই সদস্যসকলৰ কাৰ্যকাল মাত্ৰ 3 বছৰ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে কি? যে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান? যে প্ৰথম অৱস্থাত 18 জন আছিল, যদিও 2 বাৰ সংশোধন কৰা হৈছে আৰু বৰ্তমানলৈ 54 জনলৈ বৃদ্ধি কৰা হৈছে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলৰ সংখ্যা। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদত ন্যায়ৰক্ষী পৰিষদৰ কথা উল্লেখ আছে? ইয়াৰ উত্তৰ হৈছে চনদৰ 76 নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ ন্যায়ৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন হৈছে কোন সদস্যৰে ৰাষ্ট্ৰসংঘৰ ন্যায়ৰক্ষী পৰিষদ গঠিত হয়? উত্তৰ ন্যায়ৰক্ষী পৰিষদ 3 ধৰণৰ সদস্যৰে গঠিত হয়। ক ন্যায় অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ। খ ন্যায় অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল। গ সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি? আমি সকলোৱে জ্ঞাত যে আন্তৰ্জাতিক ন্যায়ালয়। আন্তৰ্জাতিক ন্যায়ালয়ত ৰাষ্ট্ৰসংঘৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত সংগঠিত হোৱা কিছুমান কাৰ্য, কিছুমান বিভিন্ন কথা আৰু। ইয়াৰ পিছৰ কুৱেশ্যন হৈছে কিমানজন ন্যায়াধীশৰ দ্বাৰা আন্তৰ্জাতিক ন্যায়ালয় গঠিত হয়? উত্তৰ হৈছে মুঠ 15জন ন্যায়াধীশৰ দ্বাৰা আন্তৰ্জাতিক ন্যায়ালয় গঠিত হৈছে। আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল কিমান? আমি জানো যে আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল 9 বছৰ, কিন্তু প্ৰতি 3 বছৰৰ মূৰে মূৰে 1/3 ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে। গতিকে ইয়াৰ পৰা বুজা যায় যে প্ৰতি 3 বছৰৰ মূৰে মূৰে 5জন ন্যায়াধীশ অৱসৰ গ্ৰহণ কৰে আৰু বাকী 5জনে শপত গ্ৰহণ কৰে। তো যেই নহওক বন্ধুসকল, আজিলৈ ইমানখিনিতেই সামৰিছোঁ। আজিলৈ সম্পূৰ্ণ 25টা প্ৰশ্নৰ উত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ। গতিকে তোমালোকে এই 25টা প্ৰশ্নৰ উত্তৰৰ পৰা উপকৃত হ'বা বুলি আশা ৰাখিছোঁ। মোৰ ভিডিঅ'টো লাইক কৰিবা যদি ভাল লাগে, আৰু কমেণ্ট নিশ্চয়কৈ কৰিবা। আৰু মোৰ চেনেলটো সকলোৱে জ্ঞাত হ'বলৈ, মোৰ চেনেলটোৰ পৰা যাতে তোমালোকৰ বাহিৰেও আন কিছুমানেও বিভিন্ন কথা জানিব পাৰে, তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিবা। ধন্যবাদেৰে আজিলৈ ইমানেই।